আসসালামু আলাইকুম বন্ধুসকল, আপোনালোক কেনে আছে? মই আলহামদুলিল্লাহ বহুত ভালে আছোঁ। বন্ধুসকল, আজি এখন ঠাইত আমি ফুৰিবলৈ ওলাইছোঁ। মোৰ লগত আছে আনোৱাৰ হুছেইন, ছফেদুল হক। আমি এতিয়া যাম আনোৱাৰ হুছেইনৰ বাইদেউৰ ঘৰত, মানে আমাৰ মাহী হয়, তেখেতৰ ঘৰত ফুৰিবলৈ যাম। বৰ্তমান আমি আহি পালোঁ চাপৰাঘাটা অভাৰব্ৰিজত। কোকৰাঝাৰে দি যাম, ইফালে বালাগাঁও হয়। ইফালেদি ৰাস্তা অলপ শ্বৰ্টকাট হয় যেনিবা। বালাগাঁও হৈ ফুটকিবাৰী তিনিআলি দি ফকিৰাগ্ৰামেদি বেলতলিত যাব লাগিব। ৰাণীগঞ্জেদি যাব পাৰি, কিন্তু তাতে এটা পুল বনাই আছে, এতিয়ালৈকে বনোৱা হোৱা নাই, সেইবাবে যাব নোৱাৰি। সিফালেদি আৰু ছিংগল ৰাস্তা, ইফালেদি 4 লাইন, গাড়ী চলাইও আৰম্ভ হোৱা যায় বস্তিত। ৰাস্তাবোৰো চাই ভাল লাগে, ৰাস্তাৰ দুয়োকাষে গছ গছনি, মজাই আলাদা। ইফালে হাগ্ৰামা ব্ৰিজলৈ যায়। বন্ধুসকল, ৰাস্তাখন চাওক না, কি সুন্দৰ লাগে ৰাস্তা। আৰু 4 লাইনত গাড়ী চলাইয়ে মজা আলাদা। এতিয়া আমি অলপ পিছতে কাৰিগাঁও পাম, আৰু এই কাৰিগাঁৱেদি কোকৰাঝাৰ টাউন হৈ আমি ওলাই যাম। এতিয়া আমি আহি পালোঁ কাৰিগাঁও। ইয়াৰ পৰা কোকৰাঝাৰ আৰু 18 কিলোমিটাৰ যাব লাগিব। কোকৰাঝাৰ মেইন টাউনত আহি পালোঁ। ভালে ভিৰ, টাউন যিহেতু ভিৰটো হ'বই। ৰাস্তাৰ কাষে কাষে দোকান, আঞ্জা চব্জি, মাছৰ দোকান। বন্ধুসকল, ভিডিঅ'টো কেনে হ'ল জনাব। মোবাইলেদি ৰেকৰ্ডিং কৰা যিহেতু ইমান ফুটেজবোৰ ইমান ভাল নহ'ব চাগে, কিন্তু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব, যিহেতু মোৰ এতিয়ালৈকে 1000 ছাবস্ক্ৰাইবাৰ হোৱা নাই। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিম বেছি বেছিকৈ মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, যাতে ছাবস্ক্ৰাইব বাঢ়ে। সেইকাৰণে বেছি বেছিকৈ শ্বেয়াৰ কৰিব, যিহেতু এতিয়ালৈকে 1000 ছাবস্ক্ৰাইবাৰ হোৱা নাই। এইটো কোকৰাঝাৰ মেইন টাউনত আহি পালোঁ। এতিয়া আমি চিধাই ফুটকিবাৰীলৈ ওলাই যাম। ফুটকিবাৰীৰ পৰা ফকিৰাগ্ৰামেদি বেলতলিত যাম। এতিয়া আমি আহি পালোঁ ফুটকিবাৰী তিনিআলি। ফুটকিবাৰীৰ লেফ্ট চাইডে আমি গ'লে বেলতলি পাম, আৰু ৰাইট চাইডেদি আমি যাম, ইফালে ফকিৰাগ্ৰাম পাম। ফকিৰাগ্ৰামৰ পৰা তাৰ পৰা আকৌ এটা তিনিআলি পাম, তিনিআলিত টাৰ্ণিং ল'ব লাগিব, তেতিয়াহে বেলতলি পাম। এইটো হ'ল ফকিৰাগ্ৰাম ৰাস্তা, বেলতলি টু ফকিৰাগ্ৰাম। বন্ধুসকল, ফাইনেলি আহি পালোঁ। বহুত ঘূৰি পকি ইফালে সিফালে। ভিডিঅ'টো কেনে হ'ল জনাব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু ছাবস্ক্ৰাইবো কৰিব।